অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ সামাজিক ন্যায় মন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত আজি আহোম জনগোষ্ঠীৰ কেওটা অৰ্গেনাইজেশ্যনৰ সৈতে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসমৰ এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। অসম চৰকাৰৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ 6 জনগোষ্ঠীৰ অনুসূচীকৰণ যিটো বিষয় এই বিষয় সন্দৰ্ভত আহোম জনগোষ্ঠীক যিহেতু আমি কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছামে তেওঁলোকৰ ছেটেলড ষ্টেটাছ এই ডিমাণ্ডটোক আমি দীৰ্ঘদিন ধৰি বিৰোধিতা কৰি আহিছোঁ। এই সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনাত আমি ট্ৰাইবেল সংগঠনসমূহৰ ফালৰ পৰা কিছু কথা স্পষ্টকৈ আমি আমাৰ দাবী ধৰিছোঁ। কাৰণ বৰ্তমানৰ যি ছিষ্টেম, বৰ্তমানৰ প্ৰচলিত নীতি অনুযায়ী নিয়ম অনুযায়ী আহোমসকলক যদি ছেটেলড প্লেইন ষ্টেটাছ প্ৰদান কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে অসমৰ বৰ্তমানে স্বীকৃত জনজাতিসকল ক্ষতিগ্ৰস্ত হ'ব, পুনৰ বঞ্চিত হ'ব। কনষ্টিটিউশ্যন এমেণ্ড কৰি আহোমসকল যিহেতু আৰু বেকৱাৰ্ড ক্লাছেছ হিচাপে ৰিকগনাইজ, গতিকে OBC হিচাপে পলিটিকেল ৰিজলিউশ্যন দিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি পৰামৰ্শ আগবঢ়াইছোঁ। OBC আজিকালি অসমত 31%, কিন্তু তেওঁলোকে মাত্ৰ 27%হে ৰিজাৰ্ভেশ্যন পায়। এই ৰিজাৰ্ভেশ্যনটো এনহেঞ্চ কৰিব লাগে। ইয়াৰ কাৰণে প্ৰয়োজন হ'লে ভাৰতীয় সংবিধান थाखो जेसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जेसेनि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE नीट CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सलाद लानो हागोन।